যিহেতু বিহুৰ বতৰ আৰু আজি আমি ওলাইছোঁ বিহু খাবলৈ মানে মোৰ মাৰ বান্ধৱী এজনীয়ে আমাক নিমন্ত্ৰণ জনাইছে তেওঁলোকৰ ঘৰত বিহু খাবলৈ গা চা ধুই ধুনীয়াকৈ ৰেডি হ'বলৈ ওলাই লৈছোঁ চাওকচোন কিমান ধুনীয়া কুৰ্তা এযোৰ লৈ লৈছোঁ মই আৰু কালাৰটো চাব পাৰে কিমান ছফ্ট ভাইব মানে ছামাৰ ভাইবছ এটা আহি আছে এইটো পিন্ধাৰ লগে লগে আৰু বহুত বেছি ছফ্ট মেটেৰিয়েল আৰু দুপাট্টাটো চাব পাৰে কিমান ছফ্ট আৰু চুলে মানে একদম কোমল আৰু হাতত পুৰা একদম ঠাণ্ডা ঠাণ্ডা অনুভৱ হয় পিন্ধিলেই আৰু এই গৰম দিনততো ছফ্ট মেটেৰিয়েলবিলাক বেছি ভাল লাগে কটন কুৰ্তা ছেট পিন্ধিলে আৰু দুপাট্টাৰ চাইডে চাইডে ইমান ধুনীয়াকৈ লেছ দিয়া আছে আৰু কুৰ্তা এম্ব্ৰইডাৰী আৰু হাতৰ সেই ডিজাইনটো বহুত বেছি ভাল লাগিছে আৰু এ লাইন কুৰ্তি হয় চাব পাৰে আপোনালোকে আৰু মোৰ ছোৱালীজনীও ৰেডি হৈ গ'ল ধুনীয়াকৈ আৰু বেছি দূৰ নহয় বাৰু আণ্টিজনীৰ ঘৰটো বহুত ওচৰতে হয় কিন্তু 10 মিনিটৰ দূৰ বাহিৰত বহুত বেছি ৰ'দ দিছে যিহেতু আৰু ইমান গৰম হৈ গৈছে ৰ'দ দিলেই বহুত বেছি গৰম হয় আৰু দুপৰীয়া টাইমত যিমান গৰম হয় আপোনালোকে গম পাইছে এইকেইদিন সেইকাৰণে মই কমফৰ্টেবল কুৰ্তা ছেট এযোৰ পিন্ধি ল'লোঁ ভাবিছিলোঁ মেখেলা চাদৰ পিন্ধি যাম বুলি কিন্তু কুৰ্তা ছেটযোৰ বেছি কমফৰ্টেবল লাগিলে সেইকাৰণে পিন্ধি ল'লোঁ আৰু সেয়া আমি আহি পালোঁ আমাৰ খুৰীজনীৰ ঘৰ এয়া বহুত ধুনীয়া আৰু মায়ে বাহিৰত ফোন লগাই আছিলে কিন্তু ফোন নাম্বাৰটো দেখি পোৱা নাই ৰ'দৰ কাৰণে সেইটো কাৰণে মোক সুধিছে আৰু ভিতৰত সোমাই ল'লোঁ চাওকচোন কিমান মানে খুৰীজনী বহুত চিজিলকৈ থৈছে ঘৰটোক চাওকচোন ঘৰখন যে ইমান চাফ চিকুণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখি থৈ দিছে নহয় নিট এণ্ড ক্লিন মানে দেখি পূৰা মনটো ভাল লাগি গ'ল আৰু ইমান চাফা কৰি থ'ব পাৰিছে নহয় মই মানে বহুত বেছি ভাল লাগিলে ঘৰত গৈ আৰু সকলোকে লগ পাই বহুত বেছি ভাল লাগিলে আৰু মোৰ ছোৱালীজনী চাব পাৰে কিমান উৎপতীয়া হৈ থাকে য'তে যাওঁ মানে কি চুই থাকে ইফালে সিফালে দৌৰা দৌৰি কৰি ফুৰে আৰু খুৰীহঁতৰ ঘৰত মানে খুব বেছি এনজয় কৰিলোঁ বহাগ বিহু মানে একদম কিবা এটা ভাল ভাইবছ আহি গৈছে চাওকচোন খাই মানে কিবা কিবি দিছিলে পিঠা চিঠা কিবা দিছিলে আহিয়ে আৰু লগতে অকণমান গাপ্পা মাৰিলোঁ মানে কথা চথা কৈ কিবা কিবি কৰি টাইম পাছ কৰাৰ পাছত আকৌ ভাত বাঢ়িয়ে দিলে নহয় খুৰীয়ে আৰু ভাত বাঢ়ি মেলি দিছে যেতিয়া খাই ল'লোঁ আৰু খাই মেলি আৰু ঘৰলৈ আহি গ'লোঁ খুব ভাল লাগিলে খুৰীহঁতৰ ঘৰলৈ গ'ল মানে খুৰী মানে মোৰ নিজৰ খুৰী নহয় মোৰ মাৰ বান্ধৱীহে মানে মোৰ মাহঁতৰ লগত একেলগে কাম কৰে আমাৰ সেনেকৈ ক্ল'জ ফ্ৰেণ্ড হৈ গ'ল মোৰ মাৰ বহুত ধুনীয়া জেগাটো চাওকচোন ঘৰৰ পৰিৱেশটো বহুত এটা মানে বহুত ধুনীয়া পৰিৱেশ আৰু আমি এতিয়া যাওঁ ঘৰলৈ বাই বাই